আশা কৰোঁ আগৰ পাৰ্টটো আপোনালোকে চাইছে। গোটেইকেইটা আহি এয়া দেখিছেনে ৰাস্তাৰ কাষৰ বৰগছ এজোপাৰ তল পালোহি। এয়া প্ৰথমতে ৰাম বোলা হৰি বোলা কৰি এটাই জ্বলাইছে চাকি আৰু এটাই লগাইছে গামোচা। আমি সদায় এনেকৈ বিহু ৰুৱাবলৈ আহোঁতে গামোচা এখন গছজোপাতে আৰু লগতে ধূপ ধূনা এনেদৰে জ্বলোৱা হয়। এইবোৰ কৰি থকা সময়তে বৰষুণ এটোপাল দুটোপালো পৰিছিলে। তাকে লৈ মানে হয়নে নহয় গোটেইকেইটাৰ মাজত চিঞৰ বাখৰ আৰু বৰষুণ হয়নে গছৰ পানী হয়নে মানে তাৰপিছত গম পালোঁ যে বৰষুণেই পৰিছে এটোপাল দুটোপাল। গোটেই ৰাস্তাটো আন্ধাৰ, গোটেই আন্ধাৰতহে মোবাইলৰ টৰ্চ জ্বলাই গোটেইকেইটাত পথাৰলৈ নামি গৈছোঁ আৰু আমাৰ বিহুযোৰা আৰম্ভ কৰিছোঁ। মোবাইলৰ পোহৰেহে পোহৰ আৰু মোবাইলটো নহ'লে যে একো নহৈছে। আৰু এয়া মই কি কৰি আছোঁ জানে স্পেচ উলিয়াই আছোঁ ফোনত, সেই সময়ত স্পেচ নোহোৱা হ'ল। ইহঁতে আকৌ ভিডিঅ' কৰি থৈছিলে বুলিহে আপোনালোকক দেখাব পাৰিছোঁ। আমাৰ ল'ৰা ছোৱালীকেইটাৰ গাত কিন্তু তেল আছাতে ভালকৈ আছে। গোটেইকেইটাই কিছু ফূৰ্তি কৰিছে আৰু এইবোৰ ফূৰ্তি আজীৱন থাকি যাব। যিহেতু জীৱনটো এটাই, গতিকে এনজয় কৰিব লাগে। যেনেকৈ পাৰে আপোনালোকে এনজয় কৰিব। এনজয় কৰিবলৈ কিন্তু কেতিয়াও মানে পিছ হুহুকি নাযাব। সদায়তে মানে কি হৈছে কিছুমান কৰ্মসূত্ৰে বা পঢ়া শুনাৰ সূত্ৰে ল'ৰা ছোৱালীবোৰ আজিকালি লগেই হোৱা নহয়। বিহু সকাম নিকাম এনেকুৱাবোৰতে লগ হোৱা হয়। গতিকে পাওঁতে সকলোবোৰ এনেকৈ লগ হৈ নাচিছে, কিমান যে ভাল লাগিছে। এবাৰ সঁচাকৈ ভাল লাগিলে, মই সিহঁতৰ লগত বিহু মাৰি ভাল লাগিলে। আৰু লগতে মানে কি হৈছে ছোৱালীবোৰ এতিয়া ডাঙৰ হৈছে, গতিকে ছোৱালীবোৰ বিয়া বাৰু ঠিক হৈছে। পিছত বা এইবোৰ ফূৰ্তি পায় নে নাপায় ক'বতো নোৱাৰি। গতিকে পাওঁতে আৰু সকলোৱে কিছু ফূৰ্তি কৰি লৈছে। আৰু প্ৰথম কথা হ'ল যে আমি কেতিয়াও পইচাৰ কাৰণে বিহু মৰা নাই। আৰু এজনে মোক কৈছিলে মানে মোবাইল বিহু নেকি, কাৰণ মই মোবাইলটো যে টোৱাই আছোঁ, কাৰণ আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। গতিকে শেষতো কৰিব লাগিব, আপোনালোকক দেখাবই লাগিব। মোবাইলটো মইহে ব্লগ বনাওঁ, তাৰ বাহিৰে ইয়াত কোনেও তেনেকুৱা ব্লগ নবনায় যে তেওঁলোকে মোবাইল লৈ নাচিছে, মোবাইলৰ কাৰণে বিহু মাৰিছোঁ, তেনেকুৱা একেবাৰে নহয়। আমি ফূৰ্তি কৰি চুবুৰীয়াৰে ভাই ভনীকেইটা মিলি আৰু চুবুৰীতে আমি বিহু মাৰিছোঁ দেই। এইকেইটা মোৰ পৰা দি পৰিছে দেখিছেনে? এই আমাৰ বুট আৰু চানাৰ হেৰি লোৱা। খা ভাত খাব নালাগে। খা কোনে খাব? বিহু মাৰি হোৱাৰ পাছতে আমাৰ প্ৰসাদ বিতৰণ। প্ৰসাদ মানে ইয়াত আছে বুট আৰু লগতে চানা কেইটামান, মানে এই ভুজিয়াৰ লগত যে পায় চানা, তেনেকুৱা মিহলাই দিছে আৰু সেয়াকে খাবলৈ আৰু হেতা ওপৰা গোটেইকেইটা। গাহৰি যেতিয়া নেখাওঁৱেই, গাহৰি কেৰাহীটোকে অকণমান লৰাই দেখাইছোঁ আৰু হেতাখন যে তামাম গধুৰ কৈছোঁ নহয়। লগতে গাহৰিকণ খাবলৈ কিন্তু বোলে খুব ভাল হৈছিলে ইহঁতে কোৱা মতে। আপোনালোকক এয়া আৰু দেখাই দিছোঁ এনেকেই। তোমাৰ হেতা তোমাক অৰ্পণ কৰিলোঁ। মই যিহেতু গাহৰি নাখাওঁ, সেইকাৰণে ইহঁতে মোৰ কাৰণে স্পেচিয়েল এনেকৈ বনাই দিছে দেই। আৰু এইটো ক'লোৱে নহয় আগৰ ভিডিঅ'টো যদি চাইছে দেখিছে কোনে বনাইছে। এয়া সকলোবোৰ ভাতৰ পাতত বহিছোঁ আৰু আমাৰ চেফকেইটাই আমাক কিন্তু বিলায়ো দিছে দেই। আমি সকলোবোৰে খাইছোঁহে, তাহাঁতে বিলাই মেলি শেষত খাব বোলে। আৰু মোক গোটেই কেৰাহীটোকে দি দিছে। মই আৰু ইমান খোৱা মানুহ নহয়, এনেও মাংস ইমান বেছিকৈ নাখাওঁৱেই মই। তাৰপিছত অকণমান দুপিচমান লৈ আৰু সেয়া দেখিলে নহয় কিমান ডাঙৰ ডাঙৰ পিচকেইটা, সেই দুপিচমান লৈ মই ইহঁতক দি দিলোঁ, তহঁতে কোনে খাওঁ খা বুলি। তাৰপিছত এয়া আহি গ'ল আমাৰ চিকেন কয়লা কল্যাণ ফুড কৰ্নাৰ। কল্যাণ ফুড KFC তো কল্যাণ ফুড কৰ্নাৰ KFC।
হাতখন ধুলা নাই ৰ গোটেই আইটেম আমাৰ পোৱালিটোৱে লৈ আহিছে মাকে বনোৱা এয়া হৈছে পানী টেঙা এয়া দি দিব লাগিছে পাই ভণ্টি এইটো বিলাই দিয়া না পানী টেঙা চামুচ এখন লাগিছে সকলোকে সকলোবোৰ আইটেম ধুনীয়াকৈ বিলাই দিয়াৰ পাছত এইবাৰ আহিলে আমাৰ চেফকেইটাৰ আশীৰ্বাদ লোৱা পৰ্ব সোনকালে সংস্থাপন হওক বিয়া হয় আৰু ইমান দীঘলে আশীৰ্বাদ দি দিছে যে সিহঁতে শেষত আমনি পাই গৈছেগৈ আৰু আমাৰ সৰু পোৱালীকেইটাই খাওঁ খাওঁকৈ উৎপাত লগাই আছে তেহেঁতৰ আমনি লাগি গৈছে ভোকতে মানে গোটেইকেইটা আৰু দেৰিও হ'ল দেই একদম 11টামান বাজিলে আৰু এয়া দেখিছে আমাৰ গলু মানে আমাৰ মানসে খাবই পৰা নাই আৰু সি কিন্তু কিছু ঢোল বজালে সি আৰু ঢোল বজাই তাৰ হাত ৰঙাটো লগতে ঢৌ উঠি গ'ল হাতত আৰু সি মোক এই কথাটো মেনশ্যন কৰিবলৈ কৈছে গতিকে মানসৰ ফ্ৰেণ্ডে যদি চাই আছে সি কিন্তু ধুনীয়া ঢোল বজায় দেই শিকিছে ল'ৰাটোৱে আমাৰ পাৰিছ পৰা হৈছে আৰু আমাৰ চেফে খোৱাৰ টাইম ভালকৈ বিলাও এইবাৰ আপোনালোকে আইটেমকেইটা কৈ দিওঁ কি আছিলে আপোনালোকে দেখিছে চাগে থালিখন দেখি গম পাইছে মই যিহেতু সকলোৱে যিহেতু পৰ্ক খায় ময়ে পৰ্ক নাখাওঁ সেইকাৰণে মোৰ কাৰণে চিকেন বনাইছিলে ইহঁতি আৰু লগতে পৰ্ক সকলোৰে ফেভৰেট আৰু পৰ্ক আছিলে দালি নাছিলে কাৰণ মাংসৰ যিহেতু জোলে বনাইছিলে লগতে আমাৰ গলুৱে কিন্তু মানে আমাৰ মানসে ঘৰৰ পৰা মাকে বনোৱা পানী টেঙা লৈ আহিছিলে বৰ ধুনীয়া দেই খুৰীয়ে বৰ ধুনীয়া বনাইছিলে আৰু মই যে পানী টেঙা আপোনালোকৰ ৰেচিপি দিছিলোঁ সেয়াও কিন্তু খুৰীয়ে দিয়া খলিহৈৰে ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছে লগতে গলুৱে একদম থলুৱা খাদ্য লৈ আহিছে দেই মণিপুৰী এইটো হিদল নে কি বুলি কয় যে মানে এইটো শুকান মাছৰ সি সেইটো বনাই আনিছিলে তাৰপিছত আৰু আছিলে নিমখ জলকীয়া এইবোৰতো আছিলেই আৰু লগতে আৰু চালাড আছিলে সেয়াই আৰু এয়া খাই মেলি উঠি কি ডিছকাশ্যন চলি আছে জানেনে আমি মানে পইচা সঁচাকৈ কৈছোঁ আমি যেইটকা উঠিলে আমি চব খোৱাতে খৰচ কৰিছোঁ পইচাটো একেবাৰে পইচাটো থৈ দিয়া নাই কিন্তু তথাপিও 2 টকামান থাকি গ'ল 400 টকামান থাকি গ'ল সেয়াই ডিছকাশ্যন হৈ আছে সেই পইচাটো কৰা কি যায় কেইটামানে কৈছে খাবলৈ লাগে আৰু সৰু পোৱালীকেইটাক আকৌ পইচাহে লাগে এতিয়া কৰোঁ কি কৰিম এতিয়া তাৰপিছত শেষত আৰু সকলোৰে গৈ থৈ পইচাটো লোৱাই হ'লগৈ পইচা লাগে সিহঁতক দেখিছা এই সৰু ল'ৰা ছোৱালী লাগে দি দিয়া সেই পইচাকেইটাৰ লগতে মানে বিৰাট জমনি হৈছে কোনোবাই কৈছে ইহঁতিকেইটাই কৈছে পইচা লাগে কেইটামানে কৈছে ঢোলটোকে ভাল কৰোঁ মানে বেয়া জমনি হৈছে আৰু এনেই আৰু এইবোৰ ধেমালি ধুমুলাই আচলতে শেষত আৰু ল'ৰা ছোৱালীকেইটাৰ কথাই মানিলোঁ আৰু পইচাকেইটা ভাগ কৰি দিলে কাৰণ পোৱালীকেইটা মানে তেহেঁতক পইচা লাগে কাৰণ এই দোকানত খাবলৈ পইচা লাগে তাহাঁতক সেইকাৰণে পইচাটো দি দিলে কোনোবাই লৈছে কোনোবাই নল'লে আৰু এইবোৰেই চলি আছে আৰু চলিলে শেষত সঁচাকৈ কেইটকা থাকিলে কেইটকা থাকিলে 430 টকা কেইটকাকৈ পৰিবনো এয়া বৰমায়ে পইচা একদম 20 টকীয়া পইচা খুচুৰা দিছে মই মানি গৈছোঁ শেষত আৰু এয়া 20 টকাকৈ সকলোকে পৰিলে আৰু এই বৰমায়ে তেওঁৰ গোটৰ পইচা খুচুৰা আছিলে তাকে দিলে তাৰপিছত সকলোৱে মানে ল'লে আৰু ল'লে নোলোৱাই নাই কৈছোঁ নহয় বিহুৰ পইচাৰ কাৰণে কোনো বিহু মৰা নাই তথাপিও আৰু থকাটোনো কি কৰিব আৰু সেইকাৰণে বিলাই দিলে আৰু পোৱালীকেইটা বেলেগ ফূৰ্তি আৰু তাহাঁতি মৰ্টন খাব চিপছ খাব পইচাটো পাই তাৰপিছত এয়া আৰু কুকুৰলৈ আকৌ মোৰ বিৰাট ভয় লাগে নহয় কুকুৰৰ বেজি লৈ থাকিবলৈ নাই বুলি মই আঁতৰতে নমস্কাৰ আৰু আঁতৰিয়ে ফুৰিছোঁ কিন্তু কুকুৰটো মৰম লগা আকৌ দেই ইহঁতৰ ঘৰৰ আমাৰ পইচাৰ লিখি নাখাওঁ বুলি ধাৰ নাখাওঁ হেৰি চাগে হয় নাই আপোনাৰ এইবোৰ গোটৰ এয়া ঘৰৰ মালিকনীয়ে পইচা হেৰি কৰি দিছে দেই নহয় কুকুৰৰ এইবোৰ কোনো ভৰসা নাই দেই উইন কি হ'ল এতিয়া সিহঁতৰ কি কৈছে ঘৰা ঘৰে গো তহঁতিকেইটা উইনাৰ হ'লি দে পইচা লাগে কৈ ইয়াছ 20 টকা পাব লাগে ঐ হয় 12টা বাজিলে উঠো পইচা 20 টকাটো পাব লাগে যাচোন ভাগ্য
20 টকাতে পাবলৈকে চাওঁ মাই গড ৰ'বা প্ৰথমে জিলক দি লওঁ কেলৈ নলয় লোৱা আকৌ কাকুৱে ল'ব হওঁ নাই নাই এই ভাগতো অঁ লোৱা সেইবোৰ তেনেকুৱা কি আকৌ নিজে বিহু নাচি লোৱা লোৱা দিছে যেতিয়া আৰু ভাতটো ময়ো পাতি দিলোঁ আৰু তাৰপিছত এহেঁতে আকৌ ঢোলটো ভাল কৰিবলৈ কথাও কৈছে সেইটো বোলো লাগে যদি লৈ ল বুলিও কৈছোঁ কিন্তু তাহাঁতে নালাগে আকৌ দিলে আৰু তাৰপিছত গোটেইকেইটাই ল'লোঁ আৰু তাৰপিছত ভণ্টি আকৌ তাই ঘূৰাই দিলে তাই নল'লে তাৰপিছত সেয়াই আৰু এইবোৰকে ডিছকাশ্যন হৈ শেষত আৰু 12টাই বাজিলে বোলো যাওঁগৈ আৰু ব'ল বুলি উঠিছোঁ আৰু গোটেইকেইটা লাহে ধীৰে সঁচাকৈ দোকানত নোসোমাবিগৈ আকৌ তহঁতে পইচা পাই কি মাৰিবলৈ ওলাব বাই বাই চাবাতে হ'ব ভংগ আৰু দেই খোৱালে আৰু এই চবে খৰা কৰি যাব দে যা কাপোৰ লওঁ এই জীৱন হ'ব সেই কিবা কবি ই ঘৰলৈ কি লৈ লৈছ এইটো কি লৈ লৈছ সেইকেইটা শেষ হ'ল নে তোৰ ইয়াৰ আইটেমকেইটা শেষ হ'ল দেই অঁ মাংস ঠিক আছে লৈ গ'ল অ'কে বাই বাই গুড নাইট এয়া আমি এয়া পল্টনটো থৈ আহোঁগৈ খাই বৈ এটাই গ'লোঁ নেপায় এনেকৈ সেইখন তলত থোৱা নাই সেইটো কিবা এখন ঢাকি লৈ নাহিলে কেলৈ নাপায় এনেকৈ খুলিবা আনিব লাগেনে ৰাস্তাটো গোটেই ৰাস্তাটো আমি আহি আছোঁ দেই গোটেইকেইজন অঁ আমাৰ ওচৰত অস্ত্ৰ আছে চিন্তা নাই পাৰিবানে হ'ব দেই ইমানতে ভিডিঅ'টো সামৰিছোঁ আপোনালোকে কেনেকুৱা পালে জনাব আমাৰ বিহু ব্লগ কিবা এটা কয় শেষৰবাৰ কাৰণে সোমবাৰে বাদ দিয়া আপুনি যাওঁগৈ ঘৰ যাওঁগৈ চাটনি চাটনি সোমবাৰে এইটো চাটনি হত্যা কৰিলে ঠিক আছে কিবা এটা কৈ থৈ যা আকৌ গুড নাইট বুলি কয় ব্লগ চাব বুলি কয় আকৌ মোৰ ব্লগটো চাই দিব খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং